আবে চালা কাণৰ তলত দুটামান লাঠিৰে মাৰি দিলে তেতিয়া আৰু ফাল্টু কথা বন্ধ কৰিবি তই খুৰা মই ইমান ভাল ভাল কথা কওঁ তথাপি আপোনাৰ ইমান খং উঠে কিয় আজি খুৰীৰ লগত লৰাই কৰি আহিছে নেকি আবে চালা নাই আজি আৰু লৰাই কৰা নাই আজি আৰু এই লাঠিৰে দুটামান মাৰি থৈ আহিছো হয় নেকি সেইকাৰণে তো আৰু ইমান হেপি লাগিছে আপোনাক মানে আপুনি খুৰীক মাৰি কিনে বহুত হেপি থাকে ন ৰ'ব মই খুৰীক কৈ আছো আপোনাক মাৰি কিনে খুৰা বহুত ঠকি আছে আবে ইয়াৰ কি যে কৰো তোৰ কাৰণে আৰু তোৰ খুৰীটোক ভালকে পিটিবই নোৱাৰো তাৰ আগতে তই গম পাই যোৱা কিয় খুৰা সেইবিলাক এতিয়া বাদ দিয়ক আজি হ'ল সৰস্বতী পূজা মূৰ্তিটো আনিব লাগিছিল ন কিন্তু তই এতিয়া এটা ভাল কথা কৈছা আজি হ'ল সৰস্বতী পূজা মূৰ্তি আনিব লাগিব আবে পিন্টু তই সোনকালে যা সোনকালে গৈ কিনে এটা দা লৈ আহ দাৰে আৰু বাঁহ কাটিব লাগিব বাঁহৰ ওপৰত মূৰ্তি আনিব লাগিব ন খুৰা কি কয় আপুনি এইবোৰ ইমান দূৰৰ পৰা মূৰ্তি আৰু বাহিৰে আনিব পাৰিম নেকি আবে চালা তেনেহলে কেনেকে আনিবি আৰু খুৰা ভজেন্দ্ৰহঁতে এই মূৰ্তি আনিবলৈ ডাম্পাৰ ভাড়া কৰিছে ডাম্পাৰত উঠি কেনে জয় পাৰি পাৰি লৈ আহিব হয় নেকি তেনেহলেতো ময়ো যাব লাগিছিল বলাচোন যাওঁ মোহন আজি সৰস্বতী পূজাৰ বাবে এটা ডাঙৰ মূৰ্তি কিনিলো কেনে হ'ল ভজেন্দ্ৰ বহুত বঢ়িয়া বহুত ভাল লাগিলে এইটো শুনি মোহন আৰু এটা কথা ক'বলৈ বাকী ৰ'ল আমি কিন্তু এই মূৰ্তিটো আনিবলৈ ডাঙৰ এটা ডাম্পাৰ ভাড়া কৰিছো আৰু মূৰ্তিটো ডাম্পাৰত উঠাই লৈ কেনে আমি সকলোৱে জয় পাৰি পাৰি লৈ আহিম ভজেন্দ্ৰ মই আৰু কেনেকে ধন্যবাদ দিম তোমাক তেতিয়াহ'লেতো আৰু ভাল লাগিব মোহন ডাম্পাৰৰ পৰা তেনেকে মূৰ্তি লৈ কিনে জয় পাৰি পাৰি আহিলে বহুত ভাল লাগিব মনুখন আৰু অকমান ধৈৰ্য ধৰা আমি অলপ পিছতে ওলাই পৰিম ডাম্পাৰ লৈ এই মূৰ্তি আনিবলৈ মোহন বলা সোনকালে যাওঁ গাইটো ফুলেৰে ভালকে সজাব লাগিব তাৰ পিছত মূৰ্তি আনিবলৈ যাম বজেন ফুলেৰে সজালে দেখোন আৰু ভাল লাগিব মাম্মা ক'ত গ'লা ইফালে আহকচোন পাহি কোৱাচোন কি হ'ল কিয় মাতিছা মাম্মা আপুনি জানে আজি আৰু সৰস্বতী পূজা সেইকাৰণে আৰু কিবা কিবি কিনা কাটা কৰিব লাগিছিল ন পাহি তই ছোৱালী মানুহ হৈ কিহৰ কিনা কাটা কৰিব লাগে ন মাম্মা মই আৰু ছোৱালী মানুহ হৈছো বুলি মোৰ আৰু কিনা কাটা কৰিব নালাগে নেকি সকলোৱে দেখোন কিনা কাটা কৰি আছে মাম্মা মোক আজি বজাৰত লৈয়ে যাব লাগিব পাপাক কৈ দিয়কচোন আপুনি ঠিক আছে মই তোৰ পাপাক কৈ দিছো কি লাগে সকলো লৈ আহিবি তথাপি মনটো বেয়া নকৰিবিচোন মাম্মা মোক কিন্তু আজি লাগিবই মই সৰস্বতী পূজাত যাম ঠিক আছে বুজি পাইছো মই মাম্মা আজি দেখোন সৰস্বতী পূজা আজি অলপ বজাৰত যাব লাগিছিল আজি আৰু সৰস্বতী পূজা সেইবুলি আৰু বজাৰত যাব লাগিব নেকি পাপা যাব লাগিব আজি মোৰ কাৰণে আজি আৰু যাবই লাগিব আপোনাৰ বজাৰত যাবই লাগিব যেনেকৈ হওক কিন্তু মৰমী কিয় যাবি বজাৰত কি আনিব লাগে তোৰ মাম্মা মোৰ বহুত কিবা কিবি আনিব লাগে মই আজি বজাৰত যামে কাপোৰ নাই জোতা নাই আৰু কিবা কিবি বহুত কিবা কিবি নাই মোৰ আজি আনি দিবই লাগিব মই সৰস্বতী পূজা চাবলৈ যাম ন কিন্তু মৰমী তোৰ ড্ৰয়াৰত দেখোন বহুত নতুন কাপোৰ সকলো আছে এতিয়াতো কি আনিব লাগে কচোন নহয় মা সৰস্বতী পূজা আহিছে বাবে মোৰ নতুন কাপোৰ লাগিবই যেনেকৈ হওক মোৰ লাগিবই আজি মৰমী ইমান কাপোৰ লৈ তই কি কৰিবি ঘৰ ভৰ্তি দেখোন অকল তোৰে কাপোৰ দোকান দিবি নেকি সকলোৰে ঘৰত দেখোন নতুন কাপোৰ বহুত আছে এইখিনি দি আৰু সৰস্বতী পূজাটো পাৰ কৰি দি মৰমী এবাৰৰ বাদ দি নতুন কাপোৰ আনিব নালাগে ঘৰতে বহুতখিনি আছে নতুন কাপোৰ এইখিনি পিন্ধি কিনে আৰু সৰস্বতী পূজালৈ যা মনটো বেয়া নকৰিবা মৰমী পূজাটো পাৰ হ'বলৈ দিয়া তাৰপিছত তোমাৰ দেউতাকে নতুন কাপোৰ আনি দিব আৰু মা ঠিক আছে বহুত মনত দুখ পালো এইবাৰ নতুন কাপোৰ নাপালো সৰস্বতী পূজা আহিল বাবে ইমান ডাঙৰকে এটা ফুলৰ দোকান দিলো ভাবিলো বহু ফুল বিক্ৰী কৰি কিনে বহুত টকা উপাৰ্জন কৰিম ইমান ডাঙৰকে এটা দোকান দিলো কিন্তু এতিয়া দোকানত দেখোন এটা মাখিও অহা নাই মোৰ সকলো টকা পইচা কিজানি পানীত ডুবি গ'ল একেবাৰে ডুবি গ'ল এতিয়া কি হ'ব ইমান টকা লছ হৈ যাব মোৰ তহঁতে আৰু মিঠাই চিঠাই খাবি নেকি খালে খাই ল সোনকালে খাই ল বজেন নাই আজি আৰু মিঠাই চিঠাই নাখাওঁ আজি আৰু যিটো কামলৈ আহিছো সেইটো কাম কৰি কেনে গুচি যাম ঠিক আছে মোহন তেনেহ'লে আমি কোনটো ফুলৰ দোকানত সোমালে ভাল হ'ব বজেন্দা সন্মুখত এটা নতুনকে ফুলৰ দোকান খুলিলে আমি তাৰ পৰাই ফুল লৈ আহোগে মনুখন তেনেহ'লে আমি নতুন দোকানৰ পৰাই ফুল আনিলে ভাল হ'ব নতুন দোকানৰ বস্তু সদায় ভাল হয় বজেন তেনেহ'লে আৰু কি পলম কৰিছা বই নতুন দোকানৰ পৰা যদি আকৌ মিঠাই চিঠাই খাব পাৰো সোনকালে বলা যাওঁ মোহন তই বোলে আৰু মিঠাই চিঠাই নাখা তেনেহ'লে এতিয়া আৰু কিয় খাব বিচাৰিছা মিঠাই বজেন টকা নোহোৱাকে মিঠাই খোৱাৰ মজাটোৱে বেলেগ সেইকাৰণে আৰু খাব বিচাৰিছো মই হয় নেকি মোহনদা তেনেহ'লে ময়ো আজি টকা নোহোৱাকে মিঠাই খাই চাম কেনে লাগে বাৰু মোহন খাবি বলা এতিয়া সোনকালে যাওঁ ফুল লৈ কিনে আকৌ গাইটো সজাব লাগিব ঘৰ সজাব লাগিব মোৰ দোকানত যেন কোনোবা আহি আছে এইটোৱে কিজানি মোৰ দোকানৰ প্ৰথম কাষ্টমাৰ যিয়ে নহওক প্ৰথম কাষ্টমাৰ হ'লে আকৌ মিঠাই খুৱাব লাগিব যাওঁ অকণমান মিঠাই লৈ আহো
এইখন নতুন দোকানত আহিলো কিন্তু নতুন দোকানত দেখোন মানুহে দেখিবলৈ পোৱা নাই কেনেকুৱা দোকান এইটো বজিনা এইটো কিজানি অট'মেটিক দোকান হয় আমি বস্তু লৈ কিনে কিজানি আৰু এটিএমতে পইচা দিব লাগিব নাই নাই আমাৰ অসমে এতিয়ালৈকে ইমান উন্নত হোৱা নাই যে এটিএমতে পইচা ল'ব কিন্তু মহোদয় দোকানীক দেখোন দোকানত দেখিবলৈ পোৱা নাই ক'ত গ'ল বাপুহঁত তোমালোকে টেনশ্যন নল'বা মই আহি গৈছো ময়ে দোকানী আপুনি দোকানী বুজি পালো কিন্তু আপুনি ফুলৰ দোকানত মিঠাই লৈ কিয় ঘূৰি আছে আব্বে তহঁতে মোৰ দোকানৰ প্ৰথম কাষ্টমাৰ সেইকাৰণে আৰু তহঁতক মিঠাই খুৱাব বিচাৰিছো আব্বে মুনিখন আজি দেখোন সঁচাই দোকান নোহোৱাকে মিঠাই খাব পাৰিম মোৰ কথাতে সঁচা হ'ল মহোদয় আপোনাৰ কাৰণে মই আজি দোকান নোহোৱাকে মিঠাই খাব পাৰিম চাওক কেনে লাগে দোকান নোহোৱাকে মিঠাই খাই এতিয়া তহঁতে মিঠাইকেইটা খাই ল আৰু তহঁতে কৈ দি কেনেকুৱা ফুল লাগে তহঁতৰ মই বাহিৰত কৰি আছো আমাৰ আৰু গাড়ীত সজাবলৈ আৰু ঘৰত সজাবলৈ ফুল বাহিৰ কৰি দিলে হ'ব ঠিক আছে তহঁতে এতিয়া ৰখি থাক মই ফুলকেইটা লৈ আহিছো সঁচাকে দোকান নোহোৱাকে মিঠাই খোৱাৰ মজাটোৱে বেলেগ মুনিখন সেইকাৰণে মই আৰু খাব বিচাৰিলো বাকীহঁত তোমালোকৰ ফুল ৰেডি এতিয়া লৈ যাব পাৰা দাদা আপুনি দেখোন অকমান ফুল লৈ আহিছে এইখিনি ফুলেৰে আৰু ঘৰ আৰু গাড়ী সজোৱা হ'বনে আব্বে নাই তই সেইটো টেনশ্যন কৰিব নালাগে ইয়াত যিখিনি ফুল আছে তোৰ গাঁৱটোকে সজাই দিব পাৰিবি হয় নেকি তেনেহ'লে এটা কোনো কথাই নাই বজাৰ লৈ আহা ফুলকেইটা লৈ আহা সোনকালে লৈ আহা ঠিক আছে তেনেহ'লে আমাক ফুলকেইটা দি দিয়ক আমি যাওঁগে বলা মোহন এতিয়া আমি যাওঁ গাড়ীটো সজাওঁগে প্ৰথম দিনতে কাষ্টমাৰক ঠগাই দিলো কৈ দিলো বহুখিনি ফুল আছে আচলতে ইমান ফুল নাই মামা কওকচোন মোক এইটো কাপোৰত কেনেকুৱা লাগিছে পাহি বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে এতিয়াতো ইমান হাজুন কাচুন কৰি কেনে কলৈ গৈ আছা মামা মই অলপ সৰস্বতী পূজা চাবলৈ বাহিৰত ওলাই গৈ আছো অলপ পিছতে আহি যাম টেনশ্যন নল'ব পাহি ভালকে চাই যাবি বাহিৰত কিন্তু দুষ্ট ল'ৰা ঘূৰি থাকে সদায় পাপা ঠিক আছে পাহি তোৰ কাপোৰটো কিমান ধুনীয়া লাগিছে কোনদিনা নিলি নকলি দেখোন নাই মৰমী কাপোৰটো আজি আনিছো সেইকাৰণে আৰু ক'ব পৰা নাই তই দেখোন নতুন কাপোৰ আনিলি কোনদিনা আনিলি পাহি মই দেখোন আজিয়ে আনিছো চিন্তু চা ইফালেদি কিমান ধুনীয়া ধুনীয়া ছোৱালী ঘূৰি আছে বহুত ধুনীয়া লাগিছে ছোৱালীকেইটা ছোৱালীবোৰ তোমালোকে থাকা টাটা বাই বাই গ'লো আয়ো বদমাছ ল'ৰাকেইটা হ'ব মৰমী যাব দিয়া ল'ৰাবোৰ এনে ধুনীয়া ছোৱালী চালে এনেই কৰে ঠিক আছে মৰমী বলা মোহন এতিয়া আৰু আমাৰ গাড়ীটো সজোৱা শেষ এতিয়া আমি ঘৰটো সজাব লাগে ইমান ধুনীয়া দেখা গৈছে গাড়ীটো সজাই কেনে ভজিদা আমি কিন্তু এই গাড়ীটো উঠি কেনে পুৰা জয় পাৰি পাৰি কেনে সৰস্বতী পূজা চাবলৈ যাম মোহন তুমি টেনশ্যন নল'বা আমি সকলোৱে যাম আৰু পুৰা এনজয় কৰিম আৰু বাইক লৈও ফুৰিম আজি মই কিন্তু আজি বাইক চলাম আৰু ধুনীয়া ধুনীয়া ছোৱালী চাম তই ধুনীয়া ধুনীয়া ছোৱালী চাবি আৰু মই এটা এটা কৰি পটাম সকলোৱে সকলো কৰিব পাৰিবি বলা সোনকালে এতিয়া ঘৰটো সজাব লাগে ন খুৰা আপুনি ইমান খং কৰি কিয় আপুনিও জানে খং কৰাটো স্বাস্থ্যৰ কাৰণে খুবেই বেয়া আব্বে চালা মই জানো খং কৰাটো স্বাস্থ্যৰ কাৰণে খুবেই বেয়া কিন্তু ভজনহঁতে মোৰ লগত এইটো কি কৰিলে খুৰা বজনহঁতৰ লগত আপোনাক লৈ যোৱা নাই ভালে কৰিছে এতিয়া বেয়া কি কৰিছে আৰু বজনহঁতে কৈছে বজনহঁতে আৰু ছোৱালী মানুহ চাব ছোৱালী মানুহ পটাব আৰু আপুনি দেখোন বুঢ়া হৈ গৈছে আপুনি সিহঁতৰ লগত গৈ কিনে কি কৰিব সেইকাৰণে লৈ যোৱা নাই এতিয়া আৰু বেয়া কি কৰিছে আব্বে চালা মই বুঢ়া হৈছো কিন্তু মোৰ মনটো এতিয়ালৈকে বুঢ়া হোৱা নাই ঠিক আছে খুৰা মনটো বেয়া নকৰিব বলক আমি আৰু আপুনি গৈ কিনে অলপ ফুৰি আহোগে সৰস্বতী পূজালে